हेलो एवरीवन ভিউজাৰ সকল ওয়েলকাম টু মাই শর্ট মিনি ব্লগ সো সকলোকে গুড মর্নিং যোৱা বছৰ এয়া দেখিছিলে আমাৰ বান খহনীয়া বানে আহি পেলাই ভাঙি লৈ খহনীয়া হৈ গৈছিল তো এই বছৰ মই ভাবি আছো যে বান আহিব নে নাই আহিলেতো বৰ ভয় কাৰণ গুচি যাব পাৰো আমি এখানে অলপ ঠিক আছে বাৰু আমাৰ ইয়াত নহয় ইমান তো গাইস এতিয়া মোৰ সময় হৈ গল মই যাব লাগে হাজিৰা সময় তো গাইস মই চাহ জলপান খাবলৈ ওলাইছো আৰু সোনকালে যাবলৈ বাবে ৰেডি হ'ম তো ফাইনালি মই থাৰখন লৈ পেলাই এতিয়া হাজিৰা কৰা মানুহ ৰুৱনীবিলাকৰ ৰবলৈ গৈ আছো গাইস ব'লক মোৰ লগত আপোনালোকেও যাব আৰু ফাইনালি মই ষ্টাৰ্ট দিলো আৰু ষ্টাৰ্ট দিয়াৰ পিছত অলপ কি কম আৰু এয়া গৈ আছো আৰু হে গাইস মই যেটো থাৰলৈ গৈ আছো আপোনালোকে কিজন দেখাই নাই আৰু এইখন থাৰত উঠিবলৈ মোৰ আপোনাৰ টিকেট কৰিব লাগিব অনলাইন টিকেট কৰিব লাগিব অফলাইন টিকেট কৰিলে নহব কাৰণ ফাইনালি তো মই এইখন থাৰত মই কি কম আৰু নৰ্মেল মানুহ নবহোৱা দামী দামী মানুহবিলাকহে বহাও আপোনালোকে কমে দেখিছে এই আমাৰ কেটিএম লৈ পেলাই মাছ বিক্ৰী কৰা দেখিছে কেটিএমটো বুকাত নোসোমাই আকৌ বুকাত সোমালে আকৌ বেয়া হৈ যাব পাৰে ভিডিওটি ভাল লাগিলে আনসাবস্ক্রাইব করে দিব ও সরি সাবস্ক্রাইব করে দিব আর ফলো করে দিব আর লগৰ ভালকে শেয়ার করে দিব